চিত্ৰলেখাৰ পাকঘৰ মোৰেই পাকঘৰ। নমস্কাৰ, সকলোলৈ মোৰ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে লৈ আহিছোঁ মোৰ চিত্ৰলেখা পাকঘৰত এটা ধুনীয়া ৰেচিপি বেকাৰী বিস্কুটৰ। আৰু এই বিস্কুটখিনি আছিলে মোৰ শাৰদীয় দুৰ্গা পূজাৰ বিশেষ অৰ্ডাৰৰ। গতিকে এই অৰ্ডাৰৰ বিস্কুটখিনি মইনো কেনেকৈ বনাইছোঁ আহকচোন আপোনালোকক দেখাওঁ। আজি মই কেৱল আপোনালোকক বিস্কুটটো কেনেকৈ বনাই আছোঁ সেইটোহে দেখাম। প্ৰথমে মই এয়া ধুনীয়াকৈ বিস্কুটটো কাটি লৈছোঁ। কাটাৰেদি মই ধুনীয়াকৈ ৰাউণ্ড শ্বেপত কাটি লৈছোঁ আৰু এনেধৰণে এতিয়া মই বিস্কুটটো বনাম। কাৰণ মই আগতে আপোনালোকক কি কি সামগ্ৰী লাগে মই সেই অনুপাতে মই এটা ভিডিঅ' দিছোঁৱেই আগতে। সেইকাৰণে মই আজি কেৱল বনোৱাটোহে আপোনালোকক দেখাম। এয়া মই বিস্কুটটো প্ৰথমতে এয়া অভেনত বনাই লৈছোঁ। বনোৱা হোৱাৰ পিছত এয়া বিস্কুটবিলাক মই আপোনালোকক দেখাইছোঁ। এইবিলাক মোৰ বনোৱা হৈ গৈছে। এয়া বহুত ধৰণৰ বিস্কুট মই এয়া বনাইছোঁ। এয়া ধুনীয়াকৈ মোৰ গোটেইখিনি বিস্কুট বনোৱা হৈ গ'ল। আপোনালোকৰ ওচৰত দেখাইছোঁ। এয়া ধুনীয়া হৈছে। এতিয়া মই বিস্কুটখিনি হৈ যোৱাৰ পিছত ধুনীয়াকৈ এনেধৰণে মই আধা কিলোকৈ মই ইয়াত ধুনীয়াকৈ পেকিং কৰি লৈছোঁ। আজি মোৰ ভিডিঅ'টোৰ ইমানখিনিয়ে আছিলে। যদি আপোনালোকৰ মোৰ এয়া ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। ধন্যবাদ।